হেল্ল' অল অফ ইউ আমাৰ মোদী কেয়াৰত ৰেডি টু ইট কেইটামান ফুড আছে আজি মই আপোনালোকক অকণমান দেখুৱাম এইটো হৈছে এটা হৈছে মলাই কফটা আৰু এইটোৰ যিটো MRP হৈছে 199 আৰু আপুনি যদি মোদী কেয়াৰৰ কনচালটেণ্ট হয় আপুনি কমতে পাব চ' এইটো এটা আছে আমাৰ তাত মলাই কফটা নেক্সট আমাৰ লগত আছে ৰাৱলপিণ্ডি চানা এইটোৰ যিটো MRP হৈছে 110 টকা আৰু যদি কনচালটেণ্ট হয় অলপ কমতে পাব আপুনি প্লাছ তাৰ লগতে আমাৰ লগত পনীৰ এটা আছে আৰু এইটো হৈছে চিকেন কাৰী boneless এইটো এটা ৰেডি টু ইট কেটেগৰী ফুড পাব আপোনালোকে প্লাছ তাৰ লগতে আছে আমাৰ দাল মাখনি এইটোৰ MRP হৈছে 100 প্লাছ তাৰ লগতে আমাৰ লগত আছে প্লেইন ৰাইচ আৰু এইটো হৈছে চয়া টিক্কা মছলা আমাৰ লগত আছে এটা ৰাজমাটোৰ প্ৰাইচ হৈছে 100 তাৰপিছতে চিকেন বিৰিয়ানী boneless এইটো এটা আছে এইটোৰ MRP হৈছে 245 চ' এনেকুৱা বিভিন্ন কেটেগৰীৰ আমাৰ প্ৰডাক্ট আছে ৰেডি টু ইট চ' প্ৰডাক্টবিলাক আপোনালোকে ট্ৰাই কৰিব পাৰিব আৰু জুলাই মাহৰ 31 তাৰিখলৈকে অফাৰ চলি আছে য'ত 60% অফ পাব আপোনালোকে এই প্ৰডাক্টবিলাকৰ ওপৰত থেংক ইউ ভেৰি মাছ